কোনো এটা জনগোষ্ঠীৰ কোনো ক্ষতি নোহোৱাকৈ কাৰো একো প্ৰব্লেম নোহোৱাকৈ এই সমস্যাবিলাক সমাধান হ'ব লাগে কাৰণ আমি অসমত সকলো সহবাসস্থান কৰে একেলগে থাকোঁ এইটো BTCতে হওক ৰাভা হাছঙতে হওক মিচিং কাউন্সিলতে হওক চবতো আমি একেলগে থাকোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা ভাল মডেলিটি বনাইছে সেই হিচাপে সকলো আগবাঢ়ি যাম সেইকাৰণে আৰু অলপ সময় হয়তো লাগিব কিন্তু সমাধান হ'ব এইটো সিদ্ধান্ত লৈছে যে ৰাভা হাছংটো 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু 6 শিডিউল হ'লে ট্ৰাইবেল অকল ৰাভা বুলি নহয় তাত বড়ো গাঁওবিলাকো সোমাব লগা হয় এইটো যদি নাথাকে বুলি কয় কাৰণ এইটো স্কেটাৰ্ড মেনাৰত আছে না এতিয়া 6 শিডিউল হোৱাটো মুস্কিল লৈ পেলাই আমাৰ মাজত এতিয়াও এটা চিন্তা চৰ্চা চলি আছে যে তাত থকা বড়ো মানুহ কিছুমানে হয়তো BKWCত থাকিব খুজিছে নিজৰ পৰিয়ালৰ লগত এই পৰিস্থিতিত বড়োসকলৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ শিক্ষা সামাজিক সংস্কৃতি কেনেকৈ সুনিশ্চিত কৰিব পাৰি আৰু এই অঞ্চলৰ বড়োসকলে যদি একেবাৰে নাথাকে বুলি কয় জবৰদস্তিকে সোমাবই নোৱাৰে 700 মানে টোটেল গাঁও আছে 700 মানে 35 তাৰে ভিতৰত 301 নে কিমান বা বড়ো গাঁও এইটো যদি নাথাকে বুলি কয় কাৰণ এইটো স্কেটাৰ্ড মেনাৰত আছে না এতিয়া 6 শিডিউল হোৱাটো মুস্কিল এতিয়া কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই যে থাকিবই নাথাকিবও পাৰে তাতে আমি চাই আছোঁ বাস্তৱতাটো থাকিলে কিমান লাভ হ'ব কিমান নাথাকিলে কিমান লাভ হ'ব মেডিটেশ্যন অলৰেডি প্ৰায় 31টা সমষ্টি হৈয়ে গ'ল 5টা সমষ্টি এতিয়া কৰিব পৰা নাই এটা কনচেনচাছ এটা এগ্ৰিমেণ্টত আহি পেলাই আমি কৰিব লাগে আৰু সেইটো লৈ পেলাই মই আজি আলোচনা কৰিছোঁ বড়ো সংগঠনবিলাকক মাতি গোটেই বস্তুটো শ্বৰ্ট আউট কৰিবৰ কাৰণে এটা ৱৰ্কিং গ্ৰুপ আমি কৰিলোঁ ৰাভা হাছঙৰ যিটো বড়ো কৰ্ডিনেশ্যন কমিটি তেওঁলোকৰ পৰা 3জন আপচুৰ পৰা 2জন UDPৰ পৰা 2জন আৰু BTCC আৰু BKWCC তেওঁলোকে বহি পেলাই পইণ্টবিলাক শ্বৰ্ট আউট কৰিম মই ভাবোঁ যে এটা পজিটিভ লাইনত গৈ আছে সমাধান আমি উলিয়াব কমিটিয়ে এটা সিদ্ধান্ত দিছে কিবা দিছে আমি জোৰ আলোচনা কৰিব লাগে ডক্টৰ ৰণজ পেগুৰ নেতৃত্বত ৰাভাসকল আৰু আমি চবেই এই আলোচনাৰ মাধ্যমত এটা সমাধান আহি যাব আমাৰ মাজত বুজাবুজি আহি যাব আৰু ৰাভা হাছঙৰ বড়োসকলেও আজি তাতে 6 শিডিউল হোৱাটো আপত্তি কৰা নাই থাকিম নে নেথাকিম ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব লাগে সময় অলপ লাগিব পজিটিভত গৈ আছে কোনো এটা জনগোষ্ঠীৰ কোনো ক্ষতি নোহোৱাকৈ কাৰো একো প্ৰব্লেম নোহোৱাকৈ এই সমস্যাবিলাক সমাধান হ'ব লাগে কাৰণ আমি অসমত সকলো সহবাসস্থান কৰে একেলগে থাকোঁ এইটো BTCতে হওক ৰাভা হাছঙতে হওক মিচিং কাউন্সিলতে হওক চবতো আমি একেলগে থাকোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা ভাল মডেলিটি বনাইছে সেই হিচাপে সকলো আগবাঢ়ি যাম সেইকাৰণে আৰু অলপ সময় হয়তো লাগিব কিন্তু সমাধান হ'ব মই এইটো বিচাৰোঁ সানিছে সিগাং Ex-NDFB ইউনাইটেড ফৰামनि जितु जेनेरेल सेक्रेटारि बिथांखौ जेनेरेल सेक्रेटारि बोखारनानै साधारन मेम्बार होनायाव माखासे मानसिनि षड़यन्त्र दं कनस्पिरेसि दं आरो बिथांमोना षड़यन्त्र खालामनानै बिथांखौ बोख्लायनाय खिन्थु जों बे हाबाफारिखौ जितु इउनाइटेड फरामा जेबो फर्स गैखाया जेबो माबा गैया बेनिखायनो बोख्लायदोंब्लाबो जों बारा गाज्रि मोनाखै खारन जाय जेनेरेल सेक्रेटारि खामानि बिथाङा जोबोद एक्टिभ मानसि जोबोद मोजां मानसि बिथाङा जातिनि थाखाय हारिनि थाखाय गावनि ओनसोलनि डेभेलपमेन्टनि थाखाय खामानि मावदों खिन्थु जायफ्रा प्रेसिडेन्ट हिसाबै इउनाइटेड फरामनि खामानि मावदों जायफ्रा षड़यन्त्र खालामनानै माबाखौ बोख्लायबाय जेनेरेल सेक्रेटारिखौ बोख्लायबाय बिथांमोना खिन्थु सोरजोंबा दैदेनजानायसो सोरजोंबा नाखि लगायजानानै माबानाय बेनिखायनो बिथांमोना जेबो बर' समाजाव जेबो इनफ्लुयेन्स गैया जेबो इम्पेक्टबो खोख्लैनो हाया बेनिखायनो बिथांमोननि हाबाखौ जों सोंखायो এটা সিদ্ধান্ত লৈছে যে ৰাভা হাছংটো 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু 6 শিডিউল হ'লে ট্ৰাইবেল অকল ৰাভা বুলি নহয় তাত বড়ো গাঁওবিলাকো সোমাব লগা হয় এইটো যদি নাথাকে বুলি কয় কাৰণ এইটো স্কেটাৰ্ড মেনাৰত আছে না এতিয়া 6 শিডিউল হোৱাটো মুস্কিল লৈ পেলাই আমাৰ মাজত এতিয়াও এটা চিন্তা চৰ্চা চলি আছে যে তাত থকা বড়ো মানুহ কিছুমানে হয়তো BKWCত থাকিব খুজিছে নিজৰ পৰিয়ালৰ লগত এই পৰিস্থিতিত বড়োসকলৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ শিক্ষা সামাজিক সংস্কৃতি কেনেকৈ সুনিশ্চিত কৰিব পাৰি আৰু এই অঞ্চলৰ বড়োসকলে যদি একেবাৰে নাথাকে বুলি কয় জবৰদস্তিকে সোমাবই নোৱাৰে 700 মানে টোটেল গাঁও আছে 700 মানে 35 তাৰে ভিতৰত 301 নে কিমান বা বড়ো গাঁও এইটো যদি নাথাকে বুলি কয় কাৰণ এইটো স্কেটাৰ্ড মেনাৰত আছে না এতিয়া 6 শিডিউল হোৱাটো মুস্কিল এতিয়া কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই যে থাকিবই নাথাকিবও পাৰে তাতে আমি চাই আছোঁ বাস্তৱতাটো থাকিলে কিমান লাভ হ'ব কিমান নাথাকিলে কিমান লাভ হ'ব মেডিটেশ্যন অলৰেডি প্ৰায় 31টা সমষ্টি হৈয়ে গ'ল 5টা সমষ্টি এতিয়া কৰিব পৰা নাই এটা কনচেনচাছ এটা এগ্ৰিমেণ্টত আহি পেলাই আমি কৰিব লাগে আৰু সেইটো লৈ পেলাই মই আজি আলোচনা কৰিছোঁ বড়ো সংগঠনবিলাকক মাতি
গোটেই বস্তুটো শ্বৰ্ট আউট কৰিবৰ কাৰণে এটা ৱৰ্কিং গ্ৰুপ আমি কৰিলোঁ। ৰাভা হাছঙৰ যিটো বড়ো কৰ্ডিনেশ্যন কমিটি তেওঁলোকৰ পৰা 3জন, আপছৰ পৰা 2জন, UBPৰ পৰা 2জন আৰু BTC চিফ আৰু BKWIC চিফ তেওঁলোকে বহি পেলাই পইণ্টবিলাক শ্বৰ্ট আউট কৰিম। মই ভাবোঁ যে এটা পজিটিভ লাইনত গৈ আছে, সমাধান আমি উলিয়াব। মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত দিছে, আমি জোৰ আলোচনা কৰিব লাগে ডক্টৰ ৰণজ পেগুৰ নেতৃত্বত ৰাভাসকল আৰু আমি চবেই এই আলোচনাৰ মাধ্যমত এটা সমাধান আহি যাব, আমাৰ মাজত বুজাবুজি আহি যাব। আৰু ৰাভা হাছঙৰ বড়োসকলেও আজি তাতে 6 শিডিউল হোৱাটো আপত্তি কৰা নাই, থাকিম নে নেথাকিম ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব লাগে, সময় অলপ লাগিব, পজিটিভত গৈ আছে। কোনো এটা জনগোষ্ঠীৰ কোনো ক্ষতি নোহোৱাকৈ, কাৰো একো প্ৰব্লেম নোহোৱাকৈ এই সমস্যাবিলাক সমাধান হ'ব লাগে। কাৰণ আমি অসমত সকলো সহবাসস্থান কৰে, একেলগে থাকোঁ। এইটো BTCতে হওক, ৰাভা হাছঙতে হওক, মিচিং কাউন্সিলতে হওক, চবতো আমি একেলগে থাকোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা ভাল মডেলিটি বনাইছে, সেই হিচাপে সকলো আগবাঢ়ি যাম। সেইকাৰণে আৰু অলপ সময় হয়তো লাগিব, কিন্তু সমাধান হ'ব, মই এইটো বিশ্বাস কৰোঁ। साननैसो सिगां Ex-NDFB इउनाइटेड फरामनि जितु जेनेरेल सेक्रेटारि बिथांखौ जेनेरेल सेक्रेटारि बोखारनानै साधारन मेम्बार होनायाव माखासे मानसिनि षड़यन्त्र दं, कनस्पिरेसि दं आरो बिथांमोना षड़यन्त्र खालामनानै बिथांखौ बोख्लायनाय खिन्थु जों बे हाबाफारिखौ जिहेतु इउनाइटेड फरामा जेबो फर्स गैखाया, जेबो माबा गैया, बेनिखायनो बोख्लायदोंब्लाबो जों खोब बारा गाज्रि मोनाखै। खारन जाय जेनेरेल सेक्रेटारि हिसाबै खामानि मावदों बिथाङा जोबोद एक्टिभ मानसि, जोबोद मोजां मानसि, बिथाङा जातिनि थाखाय हारिनि थाखाय गावनि ओनसोलनि डेभेलपमेन्टनि थाखाय खामानि मावदों। खिन्थु जायफ्रा प्रेसिडेन्ट हिसाबै इउनाइटेड फरामनि खामानि मावदों, जायफ्रा षड़यन्त्र खालामनानै माबाखौ बोख्लायबाय, जेनेरेल सेक्रेटारिखौ बोख्लायबाय, बिथांमोना खिन्थु सोरजोंबा दैदेनजानायसो, सोरजोंबा नाखि लगायजानानै माबानाय, बेनिखायनो बिथांमोना जेबो बर' समाजाव जेबो इनफ्लुयेन्स गैया, जेबो इम्पेक्टबो खोख्लैनो हाया, बेनिखायनो बिथांमोननि हाबाखौ जों सोंखायो। साननैसो सिगां Ex-NDFB इउनाइटेड फरामनि जितु जेनेरेल सेक्रेटारि बिथांखौ जेनेरेल सेक्रेटारि बोखारनानै साधारन मेम्बार होनायाव माखासे मानसिनि षड़यन्त्र दं, कनस्पिरेसि दं आरो बिथांमोना षड़यन्त्र खालामनानै बिथांखौ बोख्लायनाय खिन्थु जों बे हाबाफारिखौ जिहेतु इउनाइटेड फरामा जेबो फर्स गैखाया, जेबो माबा गैया, बेनिखायनो बोख्लायदोंब्लाबो जों खोब बारा गाज्रि मोनाखै। खारन जाय जेनेरेल सेक्रेटारि हिसाबै खामानि मावदों बिथाङा जोबोद एक्टिभ मानसि, जोबोद मोजां मानसि, बिथाङा जातिनि थाखाय हारिनि थाखाय गावनि ओनसोलनि डेभेलपमेन्टनि थाखाय खामानि मावदों। खिन्थु जायफ्रा प्रेसिडेन्ट हिसाबै इउनाइटेड फरामनि खामानि मावदों, जायफ्रा षड़यन्त्र खालामनानै माबाखौ बोख्लायबाय, जेनेरेल सेक्रेटारिखौ बोख्लायबाय, बिथांमोना खिन्थु सोरजोंबा दैदेनजानायसो, सोरजोंबा नाखि लगायजानानै माबानाय, बेनिखायनो बिथांमोना जेबो बर' समाजाव जेबो इनफ्लुयेन्स गैया, जेबो इम्पेक्टबो खोख्लैनो हाया, बेनिखायनो बिथांमोननि हाबाखौ जों सोंखायो।